হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালেই। মই নিকিতা পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ল মোৰ যিহেতু আগৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছিলেই যে মই এখন তাঁত লগাইছিলোঁ। সেই তাঁতখন মই আজি যিহেতু কাটিম, ইমান দিনে বা কাটিবলৈ নোৱাৰিছিলোঁ কাৰণ এইকেইদিন যিহেতু ধান কাটি আছিলোঁ। সেইবাবে অকণমান থাকিলে আৰু মানে চাদৰখনৰ এপাতলি থাকিলে। তাকে আজি কাটিবলৈ লৈছোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকক। আহকচোন তেনেহ'লে তাঁতখন কেনেকৈনো মই ডঙৰ বান্ধি লৈছোঁ। আৰু ভিডিঅ'টো আপোনালোকে যদি চাই ভাল লাগে তেনেহ'লে অকণো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। আহক তেনেহ'লে মোৰ তাঁতখন চাওঁ। দেখিলে আপোনালোকে এইখন হৈছে মোৰ তাঁতখন। এয়া দেখিছেনে, কাটিবলৈ হৈছেগৈ আৰু এইফালে হৈছে এখন গামোচা আৰু এইফালে হৈছে এখন গামোচা। মানে গামোচাখনে ধুনীয়াকৈ মই তুলঠাৰটোত মানে সূতাটো তেনেকৈ বান্ধি লৈছোঁ কাৰণ এইটো মানে টাইট হ'ব লাগিবতো। আৰু এইটো হৈছে শেষ হ'বলৈ যিহেতু হৈছেগৈ আৰু আমি কওঁ এইটো মানে ভিতৰ চাইডে যিহেতু বান্ধি লওঁ তুলঠাটো, এই খুঁটাটোৰ ভিতৰ চাইডে, সেইবাবে আমি এইটো কওঁ ভিতৰ ডঙৰ বন্ধা বুলি কওঁ। আপোনালোকে কি কয় প্লিজ তলত কমেণ্ট কৰি জনাব। আৰু অলপমান বহি পিনে কাটিবলৈ হ'বগৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই তাঁতখন কাটালৈকে আপোনালোকক দেখাই আছোঁ, কাপোৰখিনি উলিওৱালৈকে চাই থাকিব ভিডিঅ'টো। আপোনালোকে দেখিলে ডাঙৰ বান্ধি মই এতিয়া অকণমান বৈ লৈছোঁ, যিহেতু কাটিবলৈ হোৱাগৈ নাই। এই ইমান চব হোৱাৰ পাছত যিহেতু কাটিবলৈ হ'ব। আপোনালোকে চাই থাকক ভিডিঅ'টো, মই কাটালৈকে আপোনালোকক দেখাই আছোঁ। এই আপোনালোকে দেখিছে মই ফাইনেলি এতিয়া তাঁতখন মানে এইফালেও আছিলে যে গামোচা এখন আৰু এইফালেও আছিলে গামোচা এখন। সেই গামোচা এখন এৰুৱাই লৈ এতিয়া আৰু এইডাল ডাংমাৰিডাল দেখিছে নহয়, এই ডাংমাৰিডাল মই সেই হলিডালত বান্ধি ল'লোঁ আৰু এই সূতাটো 3 নে 4 এনেকৈ তুলঠাটোত মেৰিয়াই পিনে সম্পূৰ্ণকৈ তাঁতখন এনেকৈ মেলি ল'লোঁ। মেলি লৈ দেখিছে নহয়, অকণমান আছেগৈ আৰু বাকী এইখন বৈয়ে আৰু মই কাটিব পাৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি দেখিলে মই এতিয়া কাটিবলৈ হৈ গ'ল। এইখন বিলেট লৈ লৈছোঁ আৰু বিলেটখনে ধুনীয়াকৈ এফালৰ পৰা কাটি আহিম। আপোনালোকে চাই থাকক। মোৰ ফাইনেলি কাটি হৈ গ'ল। দেখিছে আইতাকে ধুনীয়াকৈ পিন্ধিব লৈছে আৰু নাইটিয়ে কান্দিছে আইতাকে গাঁৱলৈ যাবগৈ বুলি। আৰু দেখিছে কাটি পিনে মই এতিয়া ধুনীয়াকৈ ৰ'দত দি লৈছোঁ। ৰ'দত দিলে কাপোৰবিলাক ভাল হৈ থাকে, সেইবাবে ৰ'দত দি দিছোঁ। আৰু এযোৰ এইফালে এইযোৰ কেনেকুৱা লাগিছে আপোনালোকে প্লিজ তলত কমেণ্ট কৰি জনাব। আৰু ফাইনেলি আপোনালোকে দেখিছে মই ধুনীয়াকৈ চাপি মেলি এতিয়া আৰু গডেছত ভৰাই থৈ দিওঁ, পাছতকৈ চিলাবলৈ যাম। দেখিছে আপুনি বেছি কাপোৰ নাই। আপোনালোকে দেখিলে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব, যিসকলে নেকি নতুনকৈ চাই আছে। আজিলৈ বাই।